তো হাই হেল্ল' নমস্কাৰ, আপোনালোকলৈ মই অন্য এটা ভিডিঅ'ত স্বাগতম জনালোঁ। তো আজি আকৌ নতুন এটা ভিডিঅ' বনাওঁ বুলি ওলাই আহিলোঁ। মানে কি হ'ল, বহুত দিন ভিডিঅ' দিব পৰা নাই। মানে কি হ'ল, ভিডিঅ' বনাই এনেকৈ টাইমেই পোৱা নাই। মানে নিজৰ কামতে এনেকৈ বিজি হৈ থাকিবলগীয়া হৈছে, কিবা কিবি তো ঘৰৰ কাম বা কিবা এনে বিজনেছ এনেকৈ মানে টাইমেই পোৱা নাই ভিডিঅ' দিবৰ কাৰণে। আৰু চেনেলটো 1K হৈ গ'ল। তো আপোনালোকলৈ বহুত বহুত ধন্যবাদ। মানে কি বুলি ক'ম, মানে একো ভাষা নাই। আগৰ চেনেল যেনেকৈ মৰম দিছিলে এতিয়াতো একেই মৰম দি আছে। তো 1K কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আগলৈ এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। আৰু এইপিনে আমি গেৰেজত আছোঁহি, মানে এইপিনে পূৰা গাড়ী চাড়ী পূৰা পনি আছে মানে এইপিনে ভাই। আৰু মানে গেছটো আছে এইপিনে এই গুজু পিনে পৰা আহিলে মানে গুজু বৰডুমচা পিনে পৰা আহিলে মানে আমাৰ বৰডুমচা পেট্ৰল ডিপুটো পাব নালাগে। মানে সেইপিনে পৰা আহোঁতে বাওঁ চাইডে পায়, বহুত ধুনীয়াকৈ গাড়ী চাড়ী বনাই দিয়ে। মানে কি হ'ল, এইকেইদিন দিন ইমানে বেয়া চলি আছে ন, মানে ক'বলৈ একো ভাষা নাই। মানে কি হ'ল, মানে কেতিয়াবা গাড়ী বেয়া হয়, কেতিয়াবা বাইক বেয়া হয়, মাথা বেয়া হৈ গৈছে মানে। এইপিনে এইখন পূৰা খুলি থৈ দিয়া আছে, গাড়ী পূৰা লেতেৰা হৈছে। এইপিনে এটা খুলি থৈ দিয়া আছে, মানে এইবোৰতে চেঞ্জ কৰিব লাগিব, উপায় নাই এতিয়া। এতিয়া লুকটো হ'ল এইটো, এতিয়া লুকটো এনেকুৱা হৈ আছে, একো নাই, টিপ টপ বনি আছে। এইপিনে ভিতৰ গোটেই খুলি থৈ দিছে মানে কি হ'ল, ইমান মৰমত থৈ দিওঁ ন, তো দেখিলে মানে বেয়া লাগে এনেকুৱা অৱস্থাত থাকিলে। তো একো নাই, বিহুৰ আগত বনি আছে ধুনীয়াকৈ। মানে এইপিনে পূৰা পাইপ আছে, পূৰা জাম লাগি গ'ল। ধোঁৱাটো এইপিনে পৰা মাৰে, এইপিনে পৰা মাৰে, মানে তলৰ পিনে পৰা। তো আৰু পিনে গাড়ীখন চাওঁ আমাৰ কি লেতেৰা হৈছে, প্ৰথম ধূলি চুলি লাগি গাড়ী অৱস্থা নাই, ইমানেই লেতেৰা হৈছে। আৰু এটা হুইল কেপ এটা লগাব লাগিব ধুনীয়াকৈ। আৰু পিনে ধুনীয়াকৈ কিবা গ্ৰাফিক্স চাৰ্ফিক্স যেতিয়া বনাৰ পাছত ধুনীয়াকৈ কিবা এটা কৰি দিব লাগিব। মানে গাড়ীখনৰ পূৰা গ্ৰাফিক্স মাৰি পূৰা চালিয়া বনাই দিম। মানে বিহুৰ আগত পূৰা গাড়ী বনিব টিপটপ, মানে বিহুত আৰু ৰ'ব কৰিব ন। এতিয়া বিহুৰ আগে আৰু কিবা এখন বাইক এখন আহিছে, ধুনীয়া বাইক এখন আহিছে। মানে কি বাইক আনো তাকে ভাবি আছোঁ। তো মানে কি হ'ল, এইকেইদিন দিন ইমানেই বেয়া চলি আছে ন, মানে ক'বলৈ একো ভাষা নাই। মানে কি হ'ল, মানে কেতিয়াবা গাড়ী বেয়া হয়, কেতিয়াবা বাইক বেয়া হয়, মাথা বেয়া হৈ গৈছে। মানে কি হ'ল, আগৰ চেনেল যেতিয়া 1K হৈছিলে ন, তেতিয়া মই কৈছিলোঁ কিবা এটা মানে কিবা এখন আহিব, ভাল কিবা আহিব, নহ'লে বাইক নহ'লে গাড়ীখন আহিব বুলি কৈছিলোঁ। মানে যোৱা বছৰ কথা আছিলে। তো মই 1K হোৱাৰ পাছত মই গাড়ী এখন লৈছিলোঁ, মানে কিবাখন আহিব বুলি কৈছিলোঁ ন, এখন বাইক ল'ম বুলি কৈছিলোঁ। বাইক লোৱা নহ'ল, আৰু ঘৰতো ক'লে বাইক এখন কেলৈ বাইক ল'ব লাগে ন, গাড়ী এখন ল'ব বুলি ক'লে। তো গাড়ী এখন লৈছিলোঁ। মানে কি হ'ল, আজি 1 বছৰ চলালোঁ, মানে এতিয়া মানে 1 বছৰ হৈ গ'ল, এতিয়া মানে লাহেকৈ প্ৰব্লেম দিব লৈছে। মানে কি হ'ল, পূৰা উৎপাত চুৎপাত দিব ন, গাত বাম নাই, দাম এনেকৈ পেলাই মেলি চলাই থোৱা হয়। তো বেলেগ গাড়ী এখন মাতি মেলি আনিলোঁ এতিয়া গেৰেজত। তো গাড়ীখন কালি পৰহিদিনাখন চলোহি দেই, গোটেই ইঞ্জিন চিঞ্জিন মানে খোলা হ'ল। এতিয়া আধা বস্তু খুলিছে, আৰু আধা এতিয়া খুলিবলৈ ৱাইৰিং মিস্ত্ৰী আহিছে। তাৰপিছত লৈ মেলি কাইলৈ তিনিচুকীয়াৰ পৰা বস্তুখিনি আনি মেলি ফিটিং কৰি মেলি, মানে বিহুৰ আগত পূৰা গাড়ী বনিব টিপটপ, মানে বিহুত আৰু ৰ'ব কৰিব ন। এতিয়া বিহুৰ আগে আৰু কিবা এখন বাইক এখন আহিছে, ধুনীয়া বাইক এখন আহিছে। মানে কি বাইক আনো তাকে ভাবি আছোঁ। তো এতিয়া বৰ্তমান মোৰ লগত যোনখন বাইক আছে সেইখন চেল কৰিম। তো বাইকখনৰ ভালকৈ ভিডিঅ' এটা বনাই দিম, যদি কোনোবাই লোৱা যদি ল'বলৈ মন থাকে ল'ব পাৰিবা। মানে কম ল' বাজেটত দিম। মানে বাইকখন আৰু মজা হৈছে, ইনষ্টলমেণ্ট আৰু এটা আছে মই নিজে